ভূঞা অফিচিয়েলৰ পৰা দিবলৈ ওলাইছো এক গুৰুত্বপূৰ্ণ খবৰ। শীঘ্ৰে আপোনাৰ অঞ্চলত দূৰ হ'ব মোবাইল নেটৱৰ্কৰ সমস্যা। মোবাইল ব্যৱহাৰকাৰীৰ বাবে অতি সুখবৰ। শীঘ্ৰে আপোনাৰ অঞ্চলত দূৰ হ'ব মোবাইল নেটৱৰ্কৰ সমস্যা। মোবাইল নেটৱৰ্কৰ সমস্যাই আপোনাক জ্বলা-কলা খুৱাইছে নেকি? আপোনাৰ অঞ্চলৰ ইণ্টাৰনেট স্পীড সামগ্ৰীয়ভাৱে ছাত্ৰ-ছাত্ৰীসকলৰ অনলাইন শিক্ষাত অসুবিধা হৈছে নেকি? এতিয়া আৰু কোনো চিন্তাৰ কাৰণ নাই। এই সমস্যা দূৰ কৰিবলৈ ৰাজ্য চৰকাৰে লৈছে গুৰুত্বপূৰ্ণ পদক্ষেপ। আজি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত কেবিনেট বৈঠকত নেটৱৰ্কৰ সুবিধা নথকা সকলো ঠাইতে মোবাইল টাৱাৰ স্থাপন কৰিবলৈ তথ্য আৰু প্ৰযুক্তি বিভাগক নিৰ্দেশনা দিয়া হয়। এই পদক্ষেপৰ ফলত নেটৱৰ্কৰ অসুবিধা থকা অঞ্চলৰ ছাত্ৰ-ছাত্ৰীৰ লগতে স্থানীয় ৰাইজৰ সমস্যা দূৰ হ'ব বুলি আশা কৰা হৈছে। বন্ধুসকল, যদি ভিডিঅ'টো ভাল লাগিছে লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।